ট্ৰেডিং কৰি ট্ৰেণ্ডিঙত বায়েক ভায়েক আৰু অসমত বৰ্তমান সময়ত ট্ৰেণ্ডিঙত থকা নিউজটোৱেই হৈছে ট্ৰেডিং। বায়েক ভায়েকৰ ট্ৰেডিঙৰ জৰিয়তে কৰা লুণ্ঠনৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। 22 বছৰীয়া বিশাল ফুকন বৰ্তমান 2000 কোটি টকীয়া মালিক। কাৰণ বিশাল ফুকন ট্ৰেডিঙত এক্সপাৰ্ট। সেয়েহে ট্ৰেডিঙৰ জৰিয়তে একচ্ছত্ৰী সাম্ৰাজ্যৰ গৰাকী হৈছে 22 বছৰীয়া বিশাল ফুকন। ট্ৰেডিঙৰ 1 কোটিৰো অধিক টকাৰে বায়েক চুমি বৰাৰ বিয়া পাতিছিল পাতি লোৱা ভায়েকে। মহিলা কোৰিঅ'গ্ৰাফাৰ হিচাপে নিজকে পৰিচয় দিয়া চুমি বৰাই গীতত নহয়, পাতি লোৱা ভায়েকৰ ট্ৰেডিঙত মানুহ যোগান ধৰিহে বৰ্তমান সময়ত চৰ্চালৈ আহিছে। অসমত এইটোৱে ট্ৰেডিঙক লৈ নতুন ঘটনা নহয়, গতিকে আপুনি মই সদায় এইবোৰৰ পৰা সাৱধান হৈ থকাটো ভাল। আজিলৈ ভিডিঅ'টি ইমানেই আছিলে। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা সদায় আঁতৰত থাকিব। আজিলৈ আহিছোঁ, ধন্যবাদ।